A to Z Knowledge Assamese চেনেলটোলৈ আপোনাক স্বাগতম জনালোঁ। অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব। এখন ঘৰত আমি তিনি ককাই ভাই, মানুহে আমাক সদায় চাই, দিনে নিশাই ঘূৰি থাকো, জিৰণি আমাৰ কপালতে নাই। উত্তৰটো জানেনে বাৰু? উত্তৰটো হৈছে ঘড়ী। গান গাই গাই ফুৰিলা, খাবলৈ বহুতেই মৰিলা। গান গাই গাই ফুৰিলা, খাবলৈ বহুতেই মৰিলা। উত্তৰটো হৈছে মহ। পাঁচটা আখৰেৰে এবিধ গছৰ নাম। প্ৰথম দুটা মিলি মানুহ বুজায়, শেষৰ তিনিটা মিলি এটা জন্তু হয়। কি বাৰু জানেনে? উত্তৰটো হৈছে নৰসিংহ। এজোপা বিৰিণা, তাতে চৰে হৰিণা, 10 জনে খেদে 2 জনে মাৰে। উত্তৰটো জানেনে বাৰু? উত্তৰটো হৈছে ওকণি, হয়নে? 10টা আঙুলিৰে খেদি ফুৰে আৰু দুটা আঙুলিৰে মাৰে ওকণি। হাবিৰ মাজত তাঁতৰ খুটা, গাই দুষ্ট গাখীৰ মিঠা। কি বাৰু? উত্তৰটো হৈছে মৌ বা মৌচাক। মৌচাক। এনেকুৱা কি বস্তু আছে য'ত আমি সহজে সোমাই যাওঁ কিন্তু সহজে ওলাই আহিব নোৱাৰো? কি বস্তু বাৰু য'ত সহজে সোমাই যাব পাৰো কিন্তু সহজে ওলাই আহিব নোৱাৰো? উত্তৰটো হৈছে বিপদ। বিপদত সহজে সোমাই পৰিব পাৰি, নহয় জানো? কিন্তু তাৰ পৰা ওলাই অহাটো বৰ কষ্টকৰ। পোহৰ দিয়ে কিন্তু জোনবেলি নহয়, তেজ শোহে কিন্তু মহ মাখি নহয়। কি বাৰু? উত্তৰটো হৈছে চাকি। এখন ঘৰত দুজন ককাই ভাই, ৰং সিহঁতৰ একেটাই, এজন যদি হেৰাই যায় আনজনৰো কাম নাই। উত্তৰটো জানেনে বাৰু? উত্তৰটো হৈছে চেণ্ডেল। সেইটো কি বস্তু যাক চোৰে দেখা পায় কিন্তু চুৰি কৰিব নোৱাৰে? এনেকুৱা এবিধ বস্তু যিটো চোৰে দেখা পায় কিন্তু চুৰ কৰিব নোৱাৰে। উত্তৰটো হৈছে শিক্ষা। শিক্ষা চোৰে দেখা পায় কিন্তু শিক্ষাটো কোনেও চুৰ কৰিব নোৱাৰে। এজনী ছাগলীৰ 3টা মাথা, সি খাই লাটা পাতা। কওকচোন এইটো বাৰু কি? চৌকা, হয়নে বাৰু? বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।